এটা ব্ৰাউজাৰত যাব তাত যাই লিখিব গো এক্সাম ফৰ্ম তাৰ পিছত ওপৰত যেটো লিংক দেখা পাই আছে গুৱাহাটী ইউনিভাৰ্সিটি অনলাইন ফৰ্ম ফিলআপ তাতে যাই ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত যেটো স্ক্ৰিনত দেখাই দি আছে এনেকুৱা এটা পেজ খোল খাব তাতে চাওক ইয়াতে এপ্লিকেশন প্ৰসেস অনলাইন আৰু অফলাইন দুটা মাধ্যমতে আপুনি কৰিব পাৰিব আৰু ইয়াৰ লাষ্ট ডেটটো আছে 31 অক্টোবৰ মই মাৰ্কিং কৰি দিবলৈ চেষ্টা কৰিম ইয়াতে 31 অক্টোবৰ দি আছে মনত ৰাখিব হেখতিয়াকৈ সাৰ্ভাৰ বিলাক ডাউন মাৰি থাকে সেই কাৰণে মই আপোনালোকক আহ্বান জনাম কি আপোনালোকে আগতেই কৰে এতিয়া সময় আছে আপোনালোকে কৰি থলে কোনো অসুবিধা নাই এটো মোবাইলত নহব আৰু এটো 2013 পৰা 16 লৈকে যিসকল ছাত্ৰ ছাত্ৰী ব্যাগ আছে তেওঁলোকৰ কাৰণেহে এই ওয়েবসাইট আৰু যিসকল নতুন 17 18 অথবা 19 তেওঁলোকৰ কাৰণে নতুন ওয়েবসাইট আছে তেওঁলোকৰ গো পোৰ্টেলত যাব লাগিব চাওক ইয়াতে যিসকল 2013 তেওঁলোকৰ ক্লিক হিয়াৰত যাই ক্লিক কৰিলে এনেকুৱা এটা নতুন পেজ খোল খাব অলপ লোডিং হৈ আছে সময়টো চাওক ইয়াতে লেখা আছে অনলাইন এক্সামিনেশন ইয়াতে 2019 ৰ সেমিস্টাৰটো ইয়াতে এৰিয়াৰ বা ড্ৰপ আউট কিন্তু ৰেগুলাৰ নহয় ৰেগুলাৰ বিলাকৰ কাৰণে বেলেগ আৰু এইটো যিসকল 2016 বছৰ আগৰ তেওঁলোকৰ কাৰণেহে 16 পৰা 13 এই তিনিটা বছৰ কাৰণেহে ইয়াতে ফৰ্ম ফিলআপ কৰা হ'ব ইয়াতে নেমত যাই নেমটো দি দিব ইমেইল আইডিটো এইবিলাক বাধ্যতামূলক ইমেইল আইডি দিবই লাগিব ফোন নম্বৰ দিবই লাগিব তাৰ পিছত আপোনাৰ কলেজটো কোনটো ডিস্ট্ৰিক্টত হেতু সিলেক্ট কৰিব ইয়াতে মই বৰপেটা ডিস্ট্ৰিক্ট সিলেক্ট কৰিছো আপোনাৰ যেটো হয় হেতু দি দিব তাৰে পিছত চাওক আপোনালোকৰ যিখন কলেজৰ নামটো দিবা দিব আপুনি দি দিব মই মধ্য কামৰূপ কলেজটো সিলেক্ট কৰি দিছো তাৰে পিছত আপোনালোকৰ এক্সাম মিডিয়ামটো কেনেকুৱা হ'ব মিডিয়াম অফ এক্সাম যদি ইংলিশ আৰু যদি এছামিছ হয় তেতিয়াহলে এছামিছত দি ডিক্লেৰেশনত ক্লিক কৰি আপুনি জাস্ট সেন্ড ওটিপি মাৰি দিব দিয়াৰ লগে লগে ইয়াতে ওটিপি আপোনাক বিচাৰিব আৰু যেটো নাম্বাৰ আপুনি দিছে হেতু নাম্বাৰত এটা ওটিপি যাব ওটিপি নাম্বাৰটো আপুনি হেই তাতে বহাই দিব মই ইয়াত বহাই দিছো 5974006 দি আপুনি ভেৰিফাই ওটিপি ক্লিক কৰি দিব দিয়াৰ লগে লগে চাওক ইয়াতে থ্যাংক ইউ ফৰ ৰেজিষ্ট্ৰেচন আপোনাৰ ৰেজিষ্ট্ৰেচন হৈ গৈছে ক্লিক হিয়াৰত ক্লিক কৰাৰ লগে লগে ইউজাৰ আইডি আৰু পাসওয়ার্ড আপোনাৰ ইমেইলৰ মাধ্যমত আপোনাক দিয়া হ'ব যেটো ইমেইল আপুনি দিছিল চাওক হেখিনি বহাই দিয়াৰ লগে লগে এনেকুৱা এটা নেক্সট পেজ আহিব তাৰ পিছত এখিনি ফিলআপ কৰাই থাকিব আপুনি নেক্সট মাৰি দিব লাগিব মই এটো তলত টানি দিছো দেখাত সুবিধা হোৱাৰ কাৰণে নেক্সট মাৰি দিয়াৰ লগে লগে নতুন আৰু এটা পেজ খোল খাব ইয়াতে আপোনালোকে কি কৰিব নিজৰ কাষ্ট ফাদাৰ নেম এখিনি দিব লাগিব আপোনাৰ জেন্ডাৰটো সিলেক্ট কৰিব লাগিব যদি আপুনি পুৰুষ তেতিয়াহলে মেল মহিলা তেতিয়াহলে ফিমেল আৰু অন্য আদাৰ্স হলে থাৰ্ডটো দি দিব তাৰে পিছত আপোনালোকৰ কাষ্টটো মই জেনাৰেল ইয়াতে দি দিছো আপোনালোকৰ ওবিসি যি হয় হে দি দিব ফাদাৰ নেম আৰু মাদাৰ নেমটো দি নেক্সটত ক্লিক কৰি দিব দিয়াৰ লগে লগে চাওক ইয়াতে আপোনালোকৰ ৰেজিষ্ট্ৰেচন নাম্বাৰটো বিচাৰিব আপোনালোকে ৰেজিষ্ট্ৰেচন নাম্বাৰটো দি দিব যাৰ যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ আছে হেতু দিয়াৰ পিছত আপুনি ইয়াতে 2014-15 অথবা 15-16 আৰু 16-17 এই তিনিটা বেজৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে কেৱল এই ওয়েবসাইটটো ইয়াতে আপুনি কোনটো সেমৰ পৰীক্ষা দিব খুজিছে হেতু দিব ফাৰ্স্ট সেমৰ হয় ইয়াতে ওকে মাৰি দিয়ক ৰেজিষ্ট্ৰেচন নাম্বাৰটো বহাই দিব যেটো ৰেজিষ্ট্ৰেচন নাম্বাৰ এটো তাৰে পিছত যদি আপোনাৰ মেজৰ আছে মেজৰে আছে আৰু যদি আপুনি মেজৰ নহয় জেনাৰেল তেতিয়াহলে জেনাৰেলটো সিলেক্ট কৰি লব তাৰে পিছত আপোনালোকৰ কোড নাম্বাৰ ৰুল কোড যেটো হয় সেই কোড নাম্বাৰটো আপুনি বহাই দিব মই ইয়াতে ৰুল কোডটো বহাই দিছো দিয়াৰ পিছত ইয়াতে ৰুল নাম্বাৰটো কি ৰেজিষ্ট্ৰেচন নাম্বাৰটো বলে ভুল হৈছে দি দিছো আকৌ তার পিছত ৰোল নাম্বাৰটো বহাই জাস্ট আপুনি বস্তুখিনি আকৌ এবাৰ চাই জাস্ট বস্তুখিনি ভেৰিফাই কৰি দিয়ক ভেৰিফাই কৰাৰ লগে লগে অলপ সময় লৈছে চাওক ইয়াতে আজমিনা খানম লেখা আছে যদি নেমৰ লগত মিলিছে তেতিয়াহলে তাৰ ৰোল নম্বৰটো ঠিকই আছে আৰু যদি নিমিলে তেতিয়াহলে ভাববা লাগিব তেওঁৰ ৰোল নম্বৰটো ঠিক হোৱা নাই প্ৰসেসড মাৰ দিয়াৰ লগে লগে আকৌ এবাৰ পারমিশন বিচাৰিব আপুনি আকৌ এবাৰ কৰাৰ লগে লগে চাওক আপোনাৰ কিহত বেগ আছে মেজৰ ইলেক্টিভ এমাইন ইউৰ ইংলিশত বেগ আছে মই ইংলিশটো সিলেক্ট কৰি দিছো তাৰ পিছত আপুনি ইয়াতে থিওৰি পেপাৰ যেটো নো আছে তাতে এজ কৰি দিব লাগিব যদি এই হয় বুলি নেদাই তেতিয়াহলে কিন্তু নাহে তাৰ পিছত যদি আপুনি মেজৰটো চেঞ্জ কৰিছিলে এজ যদি মেজৰে আছিল তেতিয়াহলে নো আছে নই থাকবা দিব তাৰ পিছত আপুনি দিব লাগিব ডিক্লেৰেশন ফৰ্মত ক্লিক কৰি সাবমিট এপ্লিকেশন ফৰ্মত যাই ক্লিক কৰি দিয়া তাৰ পিছত আপোনাৰ কাম হৈ গল আপোনাৰ
গোটেইখিনি বস্তু আহি গ'ল ইয়াতে আপুনি এবাৰ চাব পাৰিব আজমিনা খানম নামটো শুদ্ধ হৈছে না নাই কলেজৰ নামটো ঠিক আছে না নাই আপোনাৰ মিডিয়াম সিডিয়াম কিবা কিবি যদি ভুল হৈছে আপুনি আকৌ সংশোধনী কৰিব পাৰিব এইখিনি কৰি জাস্ট যদি আপোনাৰ কিবা ভুল হৈছে ব্যাক এন্ড এডিট ডিটেইলছত যাই এই ৰঙা চিনত তাত ক্লিক কৰিব পাৰিব যদি ঠিক আছে ডাউনলোড চালানত ক্লিক কৰি দিয়ক ডাউনলোড চালান ক্লিক কৰাৰ লগে লগে এটা PDF ফাইল ডাউনলোড হ'ব তাৰ পিছত আপুনি ডাউনলোড এপ্লিকেশন ফৰ্মত ক্লিক কৰি দিলে এটা ফৰ্ম ক্লিক হ'ব মই ওপেন কৰি দেখুৱাই আছো হয় বন্ধুসকল এইটোৱে হল চালান আৰু এই চালানটো লৈ কলেজত জমা দিলে আপুনি এক্সাম দিব পাৰিব বন্ধুসকল যদি ভিডিওটো ভাল লাগিছে তেতিয়াহলে লাইক কৰিব শেয়াৰ কৰিব আশা কৰো ভিডিওটো হেল্পফুল হ'ব ধন্যবাদ আকৌ মিলিম আন এটা ভিডিওৰ জৰিয়তে থ্যাংক ইউ